অবজেকশন মই বয়কট কৰিলোঁ মোৰ নামটো মোৰ নামটো পৰ্যন্ত নাই এতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আহি আছে এইখন লগত ঠিক আছে নাই মই নাথাকে মই গ'লোঁ আৰু আজি আপুনি উদ্বোধন কৰিব মোৰে স্কুল মই এখন নিজা স্কুল নাযাওঁ মই নাযাওঁ মই স্কুলখনক অপমান নকৰোঁ ময়ে লাগি ভাগি আপোনাক প্ৰস্তাৱ দিছোঁ কেইবাৰ কৈছোঁ কেইবাৰ কৈছোঁ আৰু আজি এওঁলোকে আহি আছে মালিক হৈছে ADC মালিক হৈছে মালিক হৈ পেলাই এইটো কাম কৰিছে নাই 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 মই নাপাওঁ আপুনি মই কিয় উত্তেজিত নহ'ম মই এটা অপমানজনক এটা অৱস্থাত মোক ঠেলি দিছে কালি আপুনি দেৱব্ৰতৰ লগত একেলগে কৰি আছে নাই কৰি আছে নাই সেইটো বেলেগ কথা নাম থাকে নাথাকে আপোনাৰ CMৰ প্ৰগ্ৰেমত আমাৰ নাম থাকে মই এটা লোকেল MLA মোৰ নামটো বাদ দি পেলাই এটা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এই কাম কৰিছে মই কিয় বাদ দিম মই খালি স্কুলত লাগিম মই বিল্ডিং বাদাত মই তদাৰক কিয় কৰিম কিন্তু কথাটো হৈছে এওঁলোকৰ এই কথাটো যদি আপুনি এছুৰেঞ্চ দিয়ে যে আপুনি ব্যৱস্থা গ্ৰহণ কৰিব ঠিক আছে কোনে কৰিলে এইটো মই কিছু ব্যৱস্থা গ্ৰহণ হ'ব আপোনাৰ নাম থাকিব নহয় মোৰ নাম থাকিলে নহ'ব আপুনি এনাউন্স কৰি দিব লাগিব কৈ দিম